অপ্ৰিয় হলেও এয়াই সত্য যে কলা বৰণৰ মানুহবোৰ বিশেষকৈ কলা বৰণৰ ছোৱালীবোৰ বহুতৰেই অপ্ৰিয়। যদিহে কাৰোবাৰ ঘৰত এজনী কলা ছোৱালীৰ জন্ম হয় তেন্তে সৰহসংখ্যক মানুহৰেই প্ৰথমটো মন্তব্য ছোৱালীজনী কলা হৈহে জন্ম ল'ব পালেনে বিয়া দিবলৈ কঠিন হ'ব। ছোৱালীজনী ভূমিষ্ঠ হৈছেহে মাথো বিয়া দিয়াৰ টেনচনে তেওঁলোকক খাবলৈ ধৰিলে। কাৰোবাৰ গাৰ্লফ্ৰেণ্ডজনী যদি কলা হয় তেন্তে বন্ধু বৰ্গ আত্মীয় কুটুমৰ মন্তব্য এনেধৰণৰ, তই প্ৰেম কৰিবলৈ আৰু সেই কলিজনীকহে বিচাৰি পালিনে? পৃথিৱীত আৰু বাকী ছোৱালীবোৰ মৰি গ'ল নেকি? আৰু যদিহে কোনোবা এখন ঘৰে বা কোনোবা এজন ল'ৰাই এজনী কলা ছোৱালীক বিয়া কৰায় তেন্তে কইনা চাবলৈ অহা খুৰী পেহী মাহীহঁতৰ মন্তব্য এনেধৰণৰ, কি চাইনো তাইক বিয়া কৰালে অ', ঘৰখনৰ কাৰো লগতেই চোন নিমিলে। নমস্কাৰ, মই দীপক মেধি। ৰূপে কি কৰে গুণেহে সংসাৰ তৰে, এই কথাষাৰ আমি সকলোৱে জানো, কিন্তু কোনেও নুবুজো, কোনেও অনুভৱ নকৰো আৰু কোনেও উপলব্ধি কৰিবলৈও চেষ্টা নকৰো। এইখনেই সেইখন সমাজ যিখন সমাজে ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে, আৰাধনা কৰে, কিন্তু তাৰ পিছতো মানুহৰ চাহিদাৰ তাগিদাত সেই শ্যাম বৰণীয়া শ্ৰীকৃষ্ণক প্ৰযোজক পৰিচালকে বিভিন্ন ধাৰাবাহিক তথা বোলছবিত বগা শ্ৰীকৃষ্ণ ৰূপেহে উপস্থাপন কৰিবলৈ বা দেখুৱাবলৈ বাধ্য হয়। অৰ্থাৎ আমাৰ এই প্ৰিয় পুৰুষজন অৰ্থাৎ আৰাধ্য দেৱতাজনৰ এই কলা বৰণটোক শ্যাম বৰণটোক আমাৰ সমাজে পচন্দ নকৰে, তেন্তে সাধাৰণ ছোৱালীবোৰৰ কলা বৰণটোকনো কেনেকৈ পচন্দ কৰিব? কলা বৰণৰ ছোৱালীবোৰৰ কি এখন হৃদয় নাথাকে? সেই হৃদয়ত কি মৰম নাথাকে? সেই হৃদয়ত কি আবেগ নাথাকে? সেই হৃদয়ত বিষাদ নাথাকে নে সপোন নাথাকে? বিভিন্ন বিবাহ সবাহে তেওঁলোকৰ কলা বৰণটোক লৈ আলোচনা বা ইনচাল্ট কৰিলে তেওঁলোকৰ কি দুখ নালাগে? তেওঁলোকৰ গুণ গৰিমা শিষ্টাচাৰ তথা আচাৰ ব্যৱহাৰ প্ৰজ্ঞাৰ ওপৰত আলোচনা নকৰি কেৱল আৰু কেৱল কলা ৰংটোৰ ওপৰত বিৰূপ মন্তব্য দিয়া সকলৰ মানসিকতাক ধিক্কাৰ দিও আৰু তেনে মানসিকতাক আটাইতকৈ নিকৃষ্ট মানসিকতা বুলি ক'বলৈও অকণো সংকোচ নকৰো। নিজ কন্যাৰ কলা বৰণটোক লৈ আক্ষেপ বা দুখ কৰা প্ৰতিগৰাকী পিতৃ মাতৃকে ক'ব বিচাৰো, আপোনালোকৰ ছোৱালীজনীক কেৱল বিয়া দিয়াৰ উদ্দেশ্যতেই জন্ম দিয়া নাছিলতো। মাতৃত্বৰ মমতা আৰু পিতৃত্বৰ গৌৰৱেৰে এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈহে গুৰুত্ব আৰোপ কৰক। যদিহে আপোনাৰ কন্যাজনীৰ কলা ৰংটোৱে কেতিয়াবা আপোনাক আক্ষেপ বা দুখ দিয়ে তেন্তে ভাৰত গৌৰৱ হিমাদেশৰ বৰণটোলৈ এবাৰ মনত কৰিবচোন। অসমৰ সুকন্যা তথা অসমৰ গৌৰৱ নাহিদ আফ্ৰিনৰ বৰণটো এবাৰ মনত পেলাবচোন। তেতিয়া অন্তত নিজ কন্যাক আৰু অধিক আগুৱাই নিবলৈ উৎসাহ পাব। যিসকলৰ গাৰ্লফ্ৰেণ্ড বা পত্নী কলা হয় তেওঁলোকক ক'ব বিচাৰো যে এনে বহু সুন্দৰীৰ উদাহৰণ আছে যিবোৰক বিবাহ কৰোৱাৰ পিছত পুৰুষৰ জীৱন বৰবাদ হৈ গৈছে, পুৰুষৰ জিনা হাৰাম হৈ গৈছে। প্ৰথম বিবাহ বাৰ্ষিকী পালন কৰিবলৈ নহওঁতেই বিবাহ বিচ্ছেদৰ ফৰ্মত চাইন কৰিবলগীয়া হৈছে। এখন সুখৰ সংসাৰ চলিবলৈ সৌন্দৰ্যৰ নহয় বৰং দুটা সুন্দৰ মনৰ প্ৰয়োজন। ইজনে সিজনক বুজি পোৱাৰ প্ৰয়োজন, ইজনে আনজনৰ বাবে সমৰ্পণ কৰিব পৰা ক্ষমতাৰ প্ৰয়োজন। আৰু তাৰ পিছতো যদি কেতিয়াবা নিজৰ কলা গাৰ্লফ্ৰেণ্ডজনীক বা কলা পত্নীক লৈ আক্ষেপ হয় তেন্তে বলিউডৰ সেই সুন্দৰী মালাইকা অৰোৰাৰ দৰে সেই বিবাহ বিচ্ছেদ হোৱা একাংশ এক্ট্ৰেছ একাংশ অভিনেত্ৰী সুন্দৰী অভিনেত্ৰীৰ চাৰ্চ কৰিলেই হ'ল, তেওঁলোকৰ জীৱনী পঢ়িলেই হ'ল। শেষত কলা বৰণৰ সেইসকল ছোৱালীৰ বিষয়ে ছোৱালীক ক'ব বিচাৰো যিয়ে নিজৰ কলা বৰণটোক লৈ কেতিয়াবা এক মুহূৰ্তৰ বাবে হ'লেও হতাশাত ভুগিছে। মই তেওঁলোকক এয়াই ক'ব বিচাৰো যে কলা বৰণটোক লৈ হতাশাত ভোগাৰ পৰিৱৰ্তে গৌৰৱ অনুভৱ কৰক। যিগৰাকী আমাৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ বৰণেই কিন্তু কলা আছিল বা শ্যাম বৰণ আছিল। তাৰোপৰি আমি কলা বৰণটোক লৈ আক্ষেপ কৰাৰ পৰিৱৰ্তে আমি তেওঁলোকক দেখুৱাই দিয়াৰ প্ৰয়োজন যে মোৰ ছালখিনি বগা নহল কি হল, মনটোতো আন 10 গৰাকীতকৈ বেছি ধুনীয়া, মইতো এগৰাকী সুন্দৰ মনৰ অধিকাৰী আৰু আনৰ বেয়া পৰিকল্পনা নকৰা, আনৰ বেয়া চিন্তা নকৰা, আনৰ বাবে বেয়াটো কেতিয়াও নভবা এজনী সুন্দৰ মনৰ অধিকাৰী। মোৰ বৰণটো কলা হ'ল কি হ'ল, মোৰ মুখত এটা মিচিকীয়া হাঁহিটো আছে। মোৰ বৰণটো কলা হলে কি হ'ল, মোৰ আচাৰ ব্যৱহাৰটো সুন্দৰ। মোৰ বৰণটো কলা হলে কি হ'ল, মোৰ শিষ্টাচাৰটো মোৰ মা দেউতাই দিয়া সংস্কাৰ আৰু শিষ্টাচাৰটো সুন্দৰ।
মোৰ বৰন্ত কলা হলে কি হল, মোৰ মনটোতো এটা উচ্চাকাংক্ষী মন। মোৰ বৰন্ত কলা হলে কি হল, মোৰ কাষত মোৰ শক্তি হিচাপে মোৰ মা দেউতা দাদা বাইদেউ আৰু যিসকলে মোক সঁচা অৰ্থত মনৰ পৰা ভাল পায়, সেই বন্ধু বান্ধৱীসকলতো সদায় মোৰ ছাপৰ্টত থাকে, সদায় মোৰ সমৰ্থনত থাকে। তেনে দুই এগৰাকী খুৰী মাহী পেহীৰ কথা চিন্তা কৰি মই মোক হতাশাত ভুগিম কিয়? আৰু যদি কোনোবাই বেছিকৈ আপোনাৰ কলা বৰণটোক লৈ কেতিয়াবা ইনচাল্ট কৰে নহয়, মই কৈছো তেনে মানসিকতাত প্ৰেছাপ কৰি দিয়ক। তেনেকুৱা মানসিকতাক যিয়ে কেৱল গুণ গৰিমা প্ৰজ্ঞাৰ ওপৰত গুৰুত্ব নিদি কেৱল আৰু কেৱল নিজৰ যিটো দৈহিক সৌন্দৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কমেণ্ট বা মন্তব্য দি থাকে, তেওঁলোকৰ তেনেকুৱা নিকৃষ্ট মানসিকতাত, তেওঁলোকৰ ঠেক মানসিকতাত প্ৰেছাপ কৰি দিয়ে।